আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে চাৰিজনে এই পৃথিৱীত আল্লাহৰ ওচৰত আটাইতকৈ বেছিকৈ কান্দিছিল। এক নম্বৰতে হজৰত আদম আলাইহিছ সালাম, যেতিয়া তেওঁক জান্নাতৰ পৰা বাহিৰ কৰি দিছিল। দুই নম্বৰতে হজৰত ইয়াকুব আলাইহিছ সালাম, তেতিয়া তেওঁৰ ল'ৰা হজৰত ইউছুফ আলাইহিছ সালামৰ লগত বিচ্ছেদ হৈছিল। আৰু তিনি নম্বৰতে হ'ল হজৰত ইয়াহয়া আলাইহিছ সালাম, তেওঁ আল্লাহৰ ভয়ত কান্দিছিল। আৰু চাৰি নম্বৰত হ'ল শেষ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, নিজৰ উম্মতৰ ফিকিৰত কান্দিছিল। ইয়াতে এটা গুৰুত্ব দিবলগীয়া কথা যে প্ৰত্যেক নবীয়ে নিজৰ নফছৰ ওপৰত কান্দিছিল, কিন্তু আমাৰ শেষ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে নিজৰ নফছৰ কাৰণে নহয়, নিজৰ উম্মতৰ কাৰণেহে কান্দিছিল। সুবহানাল্লাহ। আল্লাহ পাকে আমাৰ সকলোকে যাতে আমাৰ শেষ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকাত চলাৰ কাৰণে তৌফিক দিয়ে যেন। আমিন সুম্মা আমিন।